Hi friends, welcome to my YouTube channel. So মই গুড নিউজ এটা দিছোঁ যে তোমালোকে সকলোৱে ৰিজাল্ট ভাল হ'ব, কিয়নো মই দুটা এপৰ কথা ক'ম। তোমালোকে অনলাইন কোচিং কৰি তোমালোকে তাৰ পৰা উপকৃত হ'ব পাৰিবা। চ' মই ইয়াত দুটা এপৰ কথা ক'ম, সম্পূৰ্ণ ফ্ৰী, আৰু ইয়াত ক্লাছ 1ৰ পৰা ক্লাছ 10 পৰ্যন্ত এই কোচিংটো কৰি উপকৃত হ'ব পাৰিব। চ' স্ক্ৰীনত দেখুৱাই দিছোঁ এতিয়া। প্ৰথম এপটো হৈছে দীক্ষা এপ। এইটো সকলোৱে নামটো নিশ্চয় শুনিছে চাগে। এইটো বহুত ভাল এপ হয়, গভৰ্ণমেণ্টৰ দ্বাৰা ইছ্যু কৰা হয়। মই এইটো অ'পেন কৰাই দেখুৱাই দিছোঁ। ইয়াত প্ৰথমে লেংগুৱেজ ছিলেক্ট কৰিবলৈ দিছে, মই অসমীয়া ছিলেক্ট কৰিছোঁ। তাৰপিছত নেক্সট মাৰিছোঁ। তাৰপিছত ইয়াত সুধিছে আপুনি এগৰাকী কি হয়। মই যিহেতু এতিয়া শিক্ষাৰ্থী ৰূপে মই এতিয়া এইটো ইউজ কৰিম, তো শিক্ষাৰ্থীত ক্লিক কৰিছোঁ। তাৰপিছত আগবাঢ়িছোঁ। তাৰপিছত প্ৰৱেশাধিকাৰী প্ৰদান কৰক, ইয়াত ক্লিক কৰিছোঁ, এলাও মাৰিছোঁ। ইয়াত কৈছে যে স্কেন কৰিবলৈ কৈছে কিতাপত। আজিকালি যিহেতু আপোনালোকে দেখিবলৈ পাইছে যে কিতাপসমূহত সৰুকৈ বাৰক'ড আছে, সেই বাৰক'ডটো স্কেন কৰিলে ভিডিঅ' সহ সকলোখিনি ওলায়। চ' মোৰ ওচৰত এতিয়া যিহেতু বাৰক'ড নাই, গতিকে QR ক'ড নাই নেকি, তেনেকৈ মই তাত ক্লিক কৰিছোঁ। ইয়াত সুধিছে ষ্টেট কোনটো। এইটো যিহেতু অল ইণ্ডিয়াৰ হয়, মই অল ইণ্ডিয়া আছাম এতিয়া প্ৰদান কৰক বুলি ক্লিক কৰিলোঁ। এতিয়া মিডিয়াম ছিলেক্ট কৰিবলৈ কৈছে। মিডিয়াম যিহেতু অসমীয়া হয়, গতিকে অসমীয়া ক্লিক কৰিছোঁ। তাৰপিছতে শ্ৰেণী বাচিব লাগিব। শ্ৰেণী ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে আছে। মই এতিয়া বৰ্তমান ক্লাছ 10টোকে ক্লিক কৰিছোঁ। এতিয়া প্ৰদান কৰকত ক্লিক কৰিছোঁ। তাৰপিছত অব্যাহত ৰাখত ক্লিক কৰিছোঁ। এতিয়া জিলা সুধিছে, মই জিলাটো তাৰপিছত ক্লিক কৰিছোঁ, প্ৰদান কৰকত ক্লিক কৰিছোঁ। এতিয়া সম্পূৰ্ণ ডেছবৰ্ডটো খুলি আহিছে। ইয়াতে তোমালোকে চাব পাৰিবা যে ইয়াতে ওপৰতে এইখিনি ক্লাছটো ছিলেক্ট কৰি নিজৰ অনুযায়ী চাব পাৰিবা, ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে। এতিয়া 10ৰ গণিত আছে, বিজ্ঞান আছে, সকলো কিতাপখিনি আছে। মই প্ৰথমে বিজ্ঞানখনতে ক্লিক কৰি চাইছোঁ। ইয়াতে অধ্যায় 1ৰ পৰা সকলোখিনি লেচন আছে। ইয়াত ভিডিঅ' সহ চাব পাৰিবা। ইয়াত প্লে কৰকত ক্লিক কৰিলে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হয়তো অৱস্থাৰ পৰিৱৰ্তন এতিয়া এই কাঠৰ টুকুৰা দুটালৈ মন কৰাচোন। চ' এনেকৈ তোমালোকে ভিডিঅ' সহ তোমালোকে চাব পাৰিবা, আৰু বেলেগ বেলেগ লেচনো চাব পাৰিবা, ভিডিঅ' সহ চাব পাৰিবা, লেচনখিনি চাব পাৰিবা। তোমালোকে এই এপটো ব্যৱহাৰ কৰি চাব পাৰিবা। গণিতৰো আছে তেনেকেই। এইটো বহুত ভাল এপ হয়। এইটো ইণ্ডিয়া গভৰ্ণমেণ্টৰ দ্বাৰা ইছ্যু কৰা হয়। তোমালোকে চাব পাৰিবা। এইটো মিডিয়ামো চেঞ্জ কৰিব পাৰিবা, বেংগলী, ইংলিছ, হিন্দী, বড়ো, সেইখিনি চব কৰিব পাৰিবা, আৰু ক্লাছখিনি চেঞ্জ কৰিব পাৰিবা। এইটো বহুত ভাল এপ হয়, শিক্ষাৰ ক্ষেত্ৰত তোমালোকৰ বহুত সহায় দিব। চ' মই আৰু এটা এপ দেখুৱাই দিম। চ' ছেকেণ্ড যিটো এপ হয় সেইটো হৈছে কনচেপ্ট লাৰ্ণাৰ। তোমালোকে দেখিবলৈ পাইছা, সেইটো মই ক্লিক কৰি দেখুৱাই দিছোঁ। ইয়াতে চাব পাৰিছা, এইটো অতি ভাল এপ হয়। ইয়াত যিহেতু লকডাউনৰ সময়, গতিকে সকলো ক্লাছ তোমালোকৰ কাৰণে ফ্ৰী দিছে। এইটো প্ৰিমিয়াৰ এপ হয়, পইচা দিব লাগে, কিন্তু এতিয়া লকডাউনৰ সময়ৰ বাবে এইটো ফ্ৰী কৰি দিছে। তোমালোকে এই চান্সতে তোমালোকে এই এপটোৰ সুবিধা লোৱা। দীক্ষা এপটোও বহুত ভাল, আৰু কনচেপ্ট লাৰ্ণাৰটোও বহুত ভাল। এইটো এটাই সীমাবদ্ধতা আছে যে এই এপটো কেৱল ক্লাছ 10ৰ চেবা CBSE বৰ্ডৰ যিখিনি হয়, ক্লাছ 10ৰ হয়। তোমালোকে
এই এপটো অকল 10ৰ ক্লাছেহে ইউজ কৰিব পাৰিব। ইয়াত ছায়েন্স মেথছ সকলোখিনি আছে, ভিডিঅ' সহ তোমালোকে বুজিবলৈ পাবা। চ' এই দুটা এপৰ কথা ক'লোঁ, তোমালোকে এই দুটা এপৰ দ্বাৰা আশা কৰিছোঁ লাভান্বিত হ'বা। গতিকে শেহতীয়া আপডেট এইখিনিলৈকে আছিল। থেংক ইউ ফৰ ৱাচিং।